নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতিষে আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক কুশলে আছে আৰু আৰম্ভ কৰিব লৈছোঁ আজিৰ নতুন ভিডিঅ'টোৰ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে ইতিমধ্যে থাম্বনেইল দেখি গমেই পাইছে আৰু আহকচোন আমি ভিডিঅ'টো উপভোগ কৰোঁ। বন্ধু বান্ধৱীসকল, ৰাতিপুৱা শুই উঠি আপোনালোকে এই তিনিটা কাম কেতিয়াও নকৰিব, আপোনালোকৰ অমংগল হোৱা দেখা যায়। এই কি তিনিটা কাম কৰিব নালাগে তাৰ বিষয়ে আপোনালোকে জানিব লগা হ'লে আপোনালোকে পোনপ্ৰথমে আপোনালোকক এটা মই সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষৰ থকা বেল আইকনটো দবাই দিব, একোটা লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে চেনেলটো শ্বেয়াৰ কৰি দিব। আহকচোন আমি কি তিনিটা কাম কৰিব নালাগে। ৰাতিপুৱা শুই উঠি আপোনালোকে বন্ধু বান্ধৱীসকল আইনাৰ সন্মুখত নাযাব বা আইনাত ৰাতিপুৱা শুই উঠি আপোনালোকে মুখখন নাচাব। কিয়নো আইনাত যদি ৰাতিপুৱা আপুনি শুই উঠি মুখখন চায় তেতিয়াহ'লে আপোনালোকক আইনাৰ কুপদৃষ্টি আপোনালোকৰ মুখত পৰিব পাৰে বুলি আমাৰ জ্যোতিষশাস্ত্ৰ বা বাস্তুশাস্ত্ৰই জনায়। দ্বিতীয়টো হ'ল আপোনালোকে ৰাতিপুৱা শুই উঠি খালী বাল্টিং, মগ বা যিকোনো খালী বস্তু আপোনালোকে নাচাব। কিয়নো ৰাতিপুৱা শুই উঠি যদি আপোনালোকে খালী বস্তু দেখা পায় তেতিয়াহ'লে আপোনাৰ দিনটো অমংগল হোৱা দেখা যায়। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো আপোনালোকে উপভোগ কৰি আছে তেতিয়াহ'লে একোটা লাইক কৰক, কমেণ্ট কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আপোনালোকে যদি ৰাতিপুৱা শুই উঠি আইনাৰ সন্মুখত নাযাব, ৰাতিপুৱা শুই উঠি আপোনালোকে ভালদৰে মুখ হাত ব্ৰাছ কৰি নিত্যনন্দন কৰ্ম কৰি আপোনালোকে গা পা ধুই আপোনালোকে আইনাৰ সন্মুখত যাওক। 2 নম্বৰটো মই কৈছিলোঁ, আপোনালোকে খালী বাল্টিং বা এনেকুৱা ধৰণৰ বস্তু নাৰাখিব। তাৰ প্ৰতিকাৰ হিচাপে আপোনালোকে ৰাতি শোৱাৰ আগতে আপোনালোকে বাল্টিঙত পানী থৈ দিব পাৰে। আপোনালোকে শুই উঠি বা পানী যদি দেখা পায় তেতিয়াহ'লে দিনটো ভালে দেখা যায় বা আপোনালোকে আজিৰ পৰা এই দুটা ভুল নকৰিব। এতিয়া আমি 3 নম্বৰ টপিকটোৰ ওপৰত যাবলৈ ওলাইছোঁ। ৰাতিপুৱা শুই উঠি বন্ধু বান্ধৱীসকল আপোনালোকে আনৰ ঘৰৰ পিছফাল নাচাব। কিয়নো আনৰ ঘৰ পিছফাল চোৱাটো আমাৰ জ্যোতিষশাস্ত্ৰ বা বাস্তুশাস্ত্ৰৰ মতে বেয়া দেখা যায়। যদি আপোনালোকৰ ঘৰৰ সন্মুখত বেলেগৰ ঘৰৰ পিছফাল থাকে তেতিয়াহ'লে আপোনাৰ ঘৰৰ আগৰ চোতালৰ আগত আপোনালোকে বেৰা দি লওক। কিয়নো বেলেগৰ ৰাতিপুৱা শুই উঠি আপোনালোকে বেলেগৰ ঘৰৰ পিছফাল চোৱাটো জ্যোতিষশাস্ত্ৰৰ মতে বেয়া হোৱা বা অমংগল হোৱা দেখা যায়। বন্ধু বান্ধৱীসকল, আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ। যদি এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, একোটা লাইক কৰক, কমেণ্ট কৰক আৰু কমেণ্ট বক্সত জনাব যে আপোনালোকক এনেকুৱা ধৰণৰ যদি ভিডিঅ' বা অন্যান্য ধৰণৰ ভিডিঅ' লাগে তেতিয়াহ'লে মই আপোনালোকক ভিডিঅ' দিবলৈ নথৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পাইছে তেতিয়াহ'লে চেনেলটো লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছে আপোনালোকে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক আৰু কাষৰ থকা বেল আইকনটো দবাই দিবলৈ নিশ্চয় নাপাহৰিব। ধন্যবাদ।